ডিগবৈত উত্তাল প্ৰতিবাদ আইঅচি টাৰ্মিনেলত নৰ্থ ইষ্ট পেট্ৰলিয়াম মজদুৰ ইউনিয়নৰ উত্তাল প্ৰতিবাদ শ্ৰমিক সংহিতা ন্যূনতম মজুৰি ঘোষণাৰ দাবীত শতাধিক শ্ৰমিক এনেদৰে প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰা দেখিবলৈ পোৱা গ'ল। কৈছো আমি কেন্দ্ৰীয় চৰকাৰৰ শ্ৰমবিৰোধী যিটো নীতি শ্ৰমিকসকলৰ বিপৰীত মেৰুত যিটো তেখেতসকলে অৱস্থান কৰি আছে এইটো পৰিৱৰ্তন হ'ব লাগে আৰু আমাৰ শ্ৰমিকসকলক অলপ আগতো মই কথা পাতিছোঁ তেখেতসকলৰ ন্যূনতম দৰমহা যিটো এইটো সাব্যস্ত হ'ব লাগে কাৰণ চৰকাৰৰ ফালৰ পৰা এতিয়ালৈকে সাব্যস্ত হোৱা নাই। তো আজিৰ প্ৰগ্ৰামৰ মূল উদ্দেশ্য হ'ল লেবাৰ কোড বাতিল কৰা আৰু সেইটোৰ কাৰণে আমি সমগ্ৰ দেশজুৰি কলা দিৱস পালন কৰি আছোঁ। আপোনালোকে জানে লেবাৰ কোড অৰ্থাৎ শ্ৰম সংহিতা কিয় আমি বিৰোধ কৰি আছোঁ এনেতো ক'লে নহ'ব। প্ৰথম কথা হ'ল এই শ্ৰম কোড আমাৰ 29খন 29 লেবাৰ লজ যি লেবাৰ লজবিলাক আমি ব্ৰিটিছৰ লগত যুঁজ কৰি এলাউ কৰাইছিলোঁ। ইয়াৰ পিছত কংগ্ৰেছ গভৰ্ণমেণ্ট আহিল, কংগ্ৰেছ গভৰ্ণমেণ্টৰ লগত ফাইট কৰি আমি আদায় কৰিছিলোঁ। এই 29খন লেবাৰ লজক তেখেতসকলে ভাঙি পেলাই 4টা কোডত অৰ্থাৎ 4টা শ্ৰম সংহিতাত ৰূপান্তৰ কৰিছে, অলৰেডি কৰিছে, কিন্তু